হাই হেল্ল' নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আৰু আজি মই এতিয়া যাব ওলাইছোঁ এটা ফটোশ্বুটত আৰু ফটোশ্বুটটো আছে বুলি মই কালি গম পাইছোঁ মানে কালি গধূলি সময়ত গম পাইছোঁ কাৰণ কালি দিনটো গা ভাল নাই জ্বৰ পৰা মই উঠাই নাই আৰু তাই মোক কৈ আছিলে যে ফটোশ্বুট এটা কৰিম তোমাক কৰিম কিন্তু আজিয়ে যে কৰিব সেইটো মোক কোৱা নাছিলে তাই পটককৈ মোকো কৈ দিলে তাইও মানে মোক নুসুধাৰ মই ক'লোঁ যে অঁ ঠিক আছে এইকেইদিন ক'ব পাৰা ময়ো ফ্ৰীয়ে আছোঁ বুলি কৈছিলোঁ তাই যেতিয়া মোক সুধিছিলে আৰু তাইও গম নাপায় মোৰ গা ভাল নাই বুলি আৰু তাই মোক সোধাৰ আগত প্ৰথমতে ফটোগ্ৰাফাৰটো ফিক্স কৰি দিলে নহয় তাৰপৰা এতিয়া কৈছে যে তুমি কি কৰা ময়ো তাই যিহেতু এইটো লাইনত ফাৰ্ষ্ট ওলাই আহিছে তো ফটোগ্ৰাফাৰ ফিক্স কৰি দিলে মই ভাবিলোঁ যেনেকৈ হ'লেও তাইৰ কথাটো নেপেলাই পিনে মই যাবলৈ চেষ্টা কৰিম বুলি ক'লোঁ আৰু সেইকাৰণে কালি ৰাতি টেবলেট খাই হ'লোঁ গোটেই ৰাতিটো হোৱা নাই আৰু এতিয়া ৰাতিপুৱাও মোৰ বহুত বেছি জ্বৰ সেইকাৰণে ভাবিছোঁ এতিয়া টেবলেট খাই হ'লেও যেনেকৈ হ'লেও ওলাই যাম কালিও এটা টেবলেট খাই লৈছোঁ কালি অলপ ভাল পালোঁ আকৌ আজি গা বেয়া তেনেকৈ হ'লেও আৰু তেতিয়াহ'লে এতিয়া গৈ থাকোঁ